ভিডিও এটা এনে আপলোড কৰি থাকিলে নহ'ব আমাৰ ইউটিউব চেনেলত। আমি যদিহে আমাৰ ইউটিউব চেনেলত আমি অকণমান তেৰা দিমাগ নলগাওঁ তেতিয়াহ'লে আমাৰ নতুন ইউটিউব চেনেলত আমাৰ ভিউজ ছাবস্ক্ৰাইবাৰ বঢ়োৱাত বহুতো কঠিন হৈ পৰে। বহুতো চেনেলত আমি দেখি পাইছোঁ সুন্দৰ সুন্দৰ ভিডিঅ' আপলোড কৰাৰ পিছতো আমাৰ ইউটিউব চেনেলত ভিউজ ছাবস্ক্ৰাইবাৰ ৱাচ টাইম আমাৰ নাবাঢ়ে। এতিয়া আমি কেনেধৰণে আমাৰ ইউটিউব চেনেলত কি ধৰণে কাম কৰিলে মানে আমাৰ ইউটিউব চেনেলত ভিউজ ৱাচ টাইম ছাবস্ক্ৰাইবাৰ আমি বঢ়াব পাৰিম, ইয়াৰ ওপৰত আজি আলোচনা কৰিম। তাৰপিছতে আমি আলোচনা কৰিম কেনেধৰণে আমাৰ নতুন ইউটিউব চেনেল এটাত আমি কি ট্ৰিক লগালে আমাৰ ইউটিউব চেনেলত আমাৰ যাতে ভিউজ বাঢ়ে আমি ইয়াৰ ওপৰত চাম। বহুতো ডাঙৰ ডাঙৰ ইউটিউবাৰে এই ট্ৰিক লগায়। আপুনি ভিডিঅ'টোত আপুনি চাই গৈ থাকিব কেনেধৰণে আমি কি ট্ৰিক লগালে আমাৰ ইউটিউব চেনেলত আমি ভিউজ আনিব পাৰি। এতিয়া মোৰ চেনেলটোতে মই দেখাবলৈ গ'লে মানে অলপ বেয়া লাগে, আপোনালোকে ইয়াতে দেখি পাব। এতিয়ালৈকে 23টা ভিডিঅ' দিলোঁ 2022ত খোলা চেনেলটোত আপুনি ছাবস্ক্ৰাইবাৰ বেছ দেখিব। ইয়াতে 454টা আপুনি এনেধৰণে ছাবস্ক্ৰাইবাৰ দেখিবলৈ পাব। এতিয়া মই চাৰ্চ কৰি দেখাই আছোঁ ইয়াতে JKB YT Tech 1 ইয়াতে মই চেনেলটো ইয়াতে খুলি দেখাইছোঁ। আপুনি দেখিছে ইয়াতে 454টা আমাৰ ছাবস্ক্ৰাইবাৰ দেখিছে। ভিডিঅ' দিছোঁ মই এতিয়ালৈকে 23টা, 24টা দেখায়, এটা 23টা মোৰ এটা সৰু এটা শ্বৰ্ট ভিডিঅ' দি আছে। ইয়াতে 24টা লং ভিডিঅ' আপলোড কৰাৰ পিছত বা 23টা ভিডিঅ' আপলোড কৰাৰ পিছত আমাৰ ছাবস্ক্ৰাইবাৰ এনেধৰণে দেখিবলৈ পাওঁ। আমি ভিউজ দেখিবলৈ পাইছোঁ 1 মাহৰ আগত দিয়া ভিডিঅ'টোত আপুনি 241 এনেধৰণে আপুনি ভিউজ দেখিবলৈ পাব। কাৰণ আমি তেৰা ট্ৰিক নলগোৱালৈকে আমাৰ ইউটিউব চেনেলত এনেধৰণে আমি দেখিবলৈ পাওঁ। দুদিনৰ আগতে এটা হিন্দী ইউটিউব চেনেলত মই টেক চেনেল তাত এনেধৰণে চাওঁতে মই তাতে দেখি পালোঁ। মোৰ সদায় সমান সময়তে খোলা এটা ইউটিউব চেনেল। মই যেতিয়া এনেধৰণে ভিতৰত গৈ চাওঁ, ভিতৰত গৈ চোৱাৰ পিছত দেখোঁ চাৰ্চ কৰি দেখাই আছোঁ কোনটো চেনেল। ইয়াতে দেখিব গোবিন্দ ভাই চেনেলটো, ইয়াতে দেখিছে 58K আপুনি ছাবস্ক্ৰাইবাৰ দেখিবলৈ পাইছে। এতিয়া আমি ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাক মই সকলোখিনি দেখাই দি আছোঁ। আমি কিছু তেৰা ট্ৰিক লগাবলৈ হ'লে আমি ইয়াতে এতিয়া এই চেনেলটোতে চাব পাৰিম কেনেধৰণে লগায়। মই অন্য চেনেলটো দেখাই আছোঁ আমাৰ ডাঙৰ ডাঙৰ ইউটিউব চেনেল যেনেধৰণে স্প্ৰেডিং জ্ঞান, তাতে মই দেখাম। আৰু ক্ৰিয়েটৰ চাৰ্জ 2.0 তাতো মই গৈ পেলাই দেখাই আছোঁ। 18 জুলাই 2022ত খোলা চেনেল। ইয়াতে আপুনি ভিউজ দেখিবলৈ পাইছে 41,38,000 আপুনি এনেধৰণে ভিউজ দেখিবলৈ পাইছে। এতিয়া মোৰ চেনেলটো একে টাইমতে খোলা, একে টাইমত আমি খুলি মোৰ চেনেলটো আপুনি ভিউজ দেখিবলৈ পাব 18,000 আপোনাৰ 500 এনেধৰণে আপুনি ভিউজ দেখিবলৈ পাব। এতিয়া এনেধৰণে আমি ইউটিউব চেনেল কাম কৰিলে নহ'ব, আমি কিছু তেৰা ট্ৰিক লগাব লাগিব। এতিয়া মই ইয়াতে আহিছোঁ, বেক কৰাৰ পিছত আপুনি ইয়াতে চাব লেটেষ্ট ভিডিঅ' এটাত আহি লওঁ। আপুনি 5 ঘণ্টা আগত আপলোড কৰা ভিডিঅ'টোত আপুনি দেখিবলৈ পাইছে ইয়াতে 2100 ভিউজ। আমি তললৈ আহি থাকোঁ, ইয়াতে দেখিছে এদিনৰ আগত দিয়া ভিডিঅ'টোত আপুনি দেখিবলৈ পাইছে 23K ভিউজ। এনে 18 জুলাই 2022ত খোলা চেনেল এটাত আপুনি ইয়াতে দেখিছে 23K ভিউজ। এনেধৰণে যেতিয়া আমাৰ ইউটিউব চেনেলত ভিউজ আহিব তেতিয়াহে আমাৰ ইউটিউব চেনেলটো আমি গ্ৰ' কৰিব পাৰিম। যদিহে আমাৰ ভিডিঅ' এটা আমি 6 মাহৰ দিয়া ভিডিঅ' এটাও যদি আমি 500 300 এনেধৰণে ভিউজ দেখিবলৈ পাম, আমাৰ ইউটিউব ধৰণে কাম কৰি লাভ নাই। আমি কিছু তেৰা ট্ৰিক লগাবলৈ হ'লে মানে আপোনাক মই এই ভিডিঅ'টো অ'পেন কৰি দেখাই আছোঁ। ভিডিঅ'টো মই প্লে' কৰিলোঁ। ভিডিঅ'টো প্লে' কৰাৰ পিছতে আমি ইয়াতে ডিছক্ৰিপশ্যনত আহোঁ। ডিছক্ৰিপশ্যনত অহাৰ পিছত আপুনি ইয়াতে দেখিব ইয়াতে গোবিন্দ ভাই মনোজ দে, কাৰণ চেনেলটো হৈছে গোবিন্দ ভাই। ইয়াতে আপোনাৰ মই তললৈ গৈ আছোঁ, মোৰ অপশ্যনত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছতে আমি ইয়াতে কেনেধৰণে কি আমাৰ টেগ লগ আছে আমি ইয়াতে চাই লওঁ। ইয়াতে দেখিছে এতিয়া হেছটেগত আপোনালোক আছে গোবিন্দ ভাই মনোজ দে পডকাষ্ট, মনোজ দে ব্লগছ, টেকনিকেল, টেক চেম্পিয়ন ছাপোৰ্ট, নিত্যাকে ছাপোৰ্ট আৰু ক্ৰিয়েটৰ চাৰ্জ 2.0 এনেধৰণে আপুনি বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ইউটিউব চেনেলৰ নামবোৰ ইয়াতে দেখিবলৈ পাইছে। যেতিয়া আমি এনেধৰণে আমাৰ ডাঙৰ ডাঙৰ ইউটিউবাৰসকলৰ আমি চেনেলবোৰৰ নাম এনেধৰণে লগাই ল'ম, যদিহে আপোনাৰ এটা কুকিং চেনেল আছে তেতিয়াহ'লে তেনেধৰণে আমাৰ অসমীয়া চেনেল চাবলৈ কাৰণে অসমীয়া ছোৱালী ৰেখা, আৰু হিন্দীত যদি আমি যাবলৈ হওঁ তেনেধৰণে আমাৰ নিচা মদলিকা, এনেধৰণৰ চেনেল কিছুমানক আমি টাৰ্গেট কৰিব লাগিব। এনেধৰণৰ চেনেলত যেতিয়া আমি টাৰ্গেট কৰিম তেতিয়াহে আমাৰ ইউটিউব চেনেলত আমাৰ ভিউজ আহিব। কাৰণ যেতিয়া আমি এনেধৰণৰ চেনেলবোৰক আমি হেছটেগ লগাই এনেধৰণে লগাই ল'ম, লগাই লোৱাৰ পিছত তেওঁলোকৰ ভিডিঅ' ছাজেশ্যনত আমাৰ ভিডিঅ'বোৰ শ্ব' হ'ব। শ্ব' হোৱাৰ লগে লগে যেতিয়া আমাৰ ভিডিঅ'টোত ক্লিক কৰিব বা কোনো অডিয়েঞ্চে আমাৰ যেতিয়া ভিডিঅ'টো চাব তেতিয়াহ'লে আমাৰ ভিডিঅ'ত অট'মেটিক আমাৰ এনেধৰণে ভিউজ বাঢ়ি আহিব। আৰু যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পায় বা আমাৰ ভিডিঅ'টো যদি এডিটিং ভাল হয় তেতিয়াহ'লে আমাৰ চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিব। এনেধৰণে আমি খুব সহজতে আমি
কিছুমান ট্ৰিক আমাৰ লগাব লাগিব এতিয়া বন্ধুসকল গম পালে কেনেধৰণে আমাৰ ইউটিউব চেনেলত আমি ট্ৰিক লগাব পাৰি আছাৰে স্ক্ৰীনত আপুনি দেখিবলৈ পাইছে নিত্যাকে সাপোৰ্ট এইটো চেনেলটোত আপুনি দেখিবলৈ পাইছে ইয়াতে কেনেধৰণে হেশটেগত কেনেধৰণে লগাইছে দেখিছে এনেধৰণে আমি ডাঙৰ ইউটিউবাৰসকলক আমি টাৰ্গেট কৰিব লাগিব কাৰণ আমাৰ যিখিনি অডিয়েন্সৰ প্ৰয়োজন এই অডিয়েন্সখিনি তেওঁলোকৰ ডাঙৰ ইউটিউবাৰসকলৰ হাতত আছে আৰু তেওঁলোকৰ সাজেশনত যদি আমি ভিডিওটো নিব পাৰোঁ তেনেধৰণে যদি সাৰ্চ লিষ্টত আমি ভিডিওটো নিব পাৰোঁ তেতিয়াহ'লে খুব সহজতে আমাৰ চেনেলটো আমি ভিউজ আনিব পাৰিম তেনেধৰণে আমাৰ চেনেলটো আমি গ্ৰ' কৰিব পাৰিম যিমান সুন্দৰ ভিডিঅ' বনালোঁ আমাৰ যিমান সুন্দৰ আমি কিৱৰ্ড লগোৱাৰ পিছতো আমাৰ ভিডিওটো যদি সাৰ্চ লিষ্টত আমাৰ যদি ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফ'ৰ্থত যদি আনিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ তেনেধৰণৰ ভিডিঅ' এটাত আমাৰ নতুন ইউটিউব চেনেল এটাত আপুনি ভিউজ খুব কম পৰিমাণে দেখিবলৈ পাব আপুনি হয়তো লক্ষ্য কৰিছে যিবোৰ ভিডিঅ' আমি সাৰ্চ কৰাৰ পিছত আপোনাৰ যিটো ভিডিঅ' আপুনি ওপৰত দেখিবলৈ পায় 2 3 4 এনেধৰণে 1 2 3 4 আপুনি যেতিয়া ভিডিঅ'বোৰ দেখিবলৈ পায় সেই ভিডিঅ'বোৰ আপুনি দেখিবলৈ পাব ভিউজ বহুত সংখ্যক আমি ভিউজ দেখিবলৈ পাম এতিয়া তেনেধৰণে আমাৰ নতুন ইউটিউব চেনেল এটাত আমাৰ ভিডিঅ'বোৰ যেতিয়া আমাৰ সাৰ্চ লিষ্টত আমি ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফ'ৰ্থত আনিব পাৰিম তেতিয়াহ'লে আমাৰ ভিডিঅ'টো আমি ভিউজ আনিব পাৰিম আপোনাৰ ধৰি লওক এটা কুকিং চেনেল আছে আপুনি মটন ৰেচিপি দিছে পনীৰ ৰেচিপি দিছে এনেধৰণৰ বহুতে এতিয়া বহুত ধৰণৰ আপোনাৰ ৰেচিপি দিয়াৰ পিছত আপোনাৰ কোনো অডিয়েন্সে ধৰি লওক আপোনাৰ টপিকটো যিটো ওপৰত আপুনি ভিডিঅ'টো বনাইছে পনীৰৰ ভিডিঅ' আপোনালোকে হাজাৰ লাখ হিচাপে পাব এতিয়া তেনেধৰণে হাজাৰ লাখৰ ভিডিঅ'ৰ ভিতৰত আপোনাৰ ভিডিঅ'টো আপুনি টপত কেনেধৰণে আনিব কোনো অডিয়েন্সে যেতিয়া আপোনাৰ সাৰ্চ কৰিলে পনীৰ ৰেচিপি সাৰ্চ কৰাৰ লগে আপোনাৰ ভিডিঅ'টো কেনেধৰণে আনিব এতিয়া মোৰ টেক চেনেল এটাতে মই চাবলৈ গ'লে মানে ইয়াতে মই চাওঁ থাম্বনেইল কেনেকৈ বনায় এতিয়া দেখিছে ওপৰতে অসমীয়া ষ্টাইলত থাম্বনেইল কেনেকৈ বনায় আমাৰ এইটো টেক লাৰ্ণিং তাৰপিছতে দেখিছে ইউটিউব ভিডিঅ' থাম্বনেইল কেনেকৈ লগায় এইটো দেখিছে 3 নম্বৰতে দেখিছে মোৰটো তাৰপিছতে আপুনি এনেধৰণে স্ক্ৰল ডাউন কৰি আহি থাকক এনেধৰণে আমাৰ ভিডিঅ' কিছুমান 2 3 4টা আমি কেনেধৰণে আনিব পাৰিম কমসে কম আমি 1 নম্বৰ নোৱাৰিলেও 2 3 4টা আমি আনি আমাৰ ভিডিঅ'টো কেনেধৰণে ৰেংক কৰাব পাৰি আমাৰ ভিডিঅ'টো কেনেধৰণে ভিউজ আনিব পাৰি আমাৰ চেনেলটো কেনেধৰণে গ্ৰ' কৰিব পাৰি সকলোখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম যদিহে আপুনি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু নেক্সট ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ আপোনালোকে চাব পাৰিব আমি কি ট্ৰিক লগাব পাৰোঁ আমাৰ ভিডিঅ'টো আমি যাতে সাৰ্চ লিষ্টত টপত আনিব পাৰি আমি কেনেধৰণে কিৱৰ্ড ল'ব লাগে কেনেধৰণে আমাৰ টেগ টাইটেল লগাব লাগে সকলো বিষয়ত আমি আলোচনা কৰিম এতিয়া বন্ধুসকল যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদিহে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব